হোজাইৰ দবকাত পুনৰ গঢ় লৈ উঠিছে এটাৰ পিছত আনটো টুলগেট। সমগ্ৰ ৰাজ্যজুৰি অব্যাহত আছে টুলগেট বিৰোধী প্ৰতিবাদ আৰু তাৰ মাজতে নিৰ্মাণৰ চেষ্টা ঠায়ে ঠায়ে টুলগেটসমূহ আৰু ইতিমধ্যে মুকলিও কৰা হ'ল নগাঁও জিলাৰ ৰহাৰ টুলগেট। আৰু এই সন্দৰ্ভত আমাৰ সাংবাদিক কামপুৰৰ সাংবাদিক জাবেদ আহমেদ উপস্থিত আছে আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব কামপুৰৰ সাংবাদিক জাবেদ আহমেদে। ৰাজ্যৰ যি টোলগেটসমূহক লৈ অহৰহ যি প্ৰতিবাদ কৰিছিল আৰু সেই প্ৰতিবাদকাৰীকো ইতিমধ্যে জেললৈ প্ৰেৰণ কৰা হৈছিল। তাৰ পৰিপ্ৰেক্ষিতত কিন্তু দেখিবলৈ পোৱা গৈছে কিন্তু ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে সেই টোলগেটসমূহ চলাই আছে বা অপেন কৰা হৈছে। কিন্তু এই মুহূৰ্তত মই আহি উপস্থিত হৈছোঁ হোজাই জিলাৰ দবকাত যি খুটাৰ গাঁৱত ইতিমধ্যে যি নতুনকৈ যি টোলগেটটো বনাই আছে আৰু এই টোলগেটটো ইতিমধ্যে একাংশ দল সংগঠনে এই টোলগেটটো অবৈধ বুলি কৈছে। অবৈধ কোৱাৰ কাৰণ এইটোৱে হৈছে যে যিহেতু সিদিনাখন 1 মাৰ্চত যিটো ৰহাৰ টোলগেট নগাঁও জিলাৰ ৰহাৰ টোলগেট যিখন বনোৱা হৈছে আৰু সেই টোলগেটখন চৰকাৰৰ নিয়ম মতে যে এখন টোলগেটৰ পৰা আনখন টোলগেটৰ ডিষ্টেঞ্চত মানে দূৰত্ব হ'ব লাগিছিলে 60 কিলোমিটাৰ। কিন্তু দবকাৰ খুটাৰগাঁৱত যিখন টোলগেট বনোৱা হৈছে আৰু সেই খুটাৰগাঁৱত টোলগেটখন হৈছে 45ৰ পৰা 47 কিলোমিটাৰলৈকে আৰু সেই 47 কিলোমিটাৰ হোৱাৰ ক্ষেত্ৰতে দবকাৰ চুটাৰগাঁৱত যিখন টোলগেট বনাই আছে আৰু সেই টোলগেটখনক অবৈধ বুলি আখ্যা দিছে একাংশ দল সংগঠনে। আৰু ইতিমধ্যে মই সতীৰ্থ সাংবাদিকক ইয়াৰ সাময়িক দৃশ্যসমূহ দেখুৱাবলৈ যত্ন কৰিম। ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে যে যি ধৰণে চুটাৰগাঁৱৰ যি টোলগেটসমূহ ইতিমধ্যে দেখা পাই আছে যে অহৰহ হিচাপে যি বনুৱাসকলে কাম সম্পূৰ্ণ কৰি উঠি আছে। আৰু এটা কথা ক'ব লাগিব যিহেতু ইয়াত যি আৰক্ষী প্ৰশাসনে হওক বা CRPF বাহিনীসকলে হওক ইতিমধ্যে সেই চৰকাৰে এইসকলক তেওঁলোকে মোতায়েন কৰিছে যাতে কোনো অপ্ৰীতিকৰ ঘটনা এই স্থানত সংঘটিত নহয়। আৰু এই মুহূৰ্তত মই আমাৰ লগত উপস্থিত আছে হোজাই জিলাৰ আমচুৰ সাধাৰণ সম্পাদক কবিৰ আহমেদ লস্কৰ। তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম যে আচলতে যি এই টোলগেটটোক যি অবৈধ হিচাপে আখ্যা দিয়া হৈছিলে কি ক'ব? জানিব পৰা মতে এই টোলগেটটোক আচলতে অবৈধ হিচাপে আখ্যা দিয়া হৈছিলে কি ক'ব? চাওক, টোলগেটটো অবৈধ। আমি জানিব পৰা মতে এটা টোলগেটৰ পৰা আৰু এটা টোলগেটৰ দূৰত্ব হ'ব লাগে 60 কিলোমিটাৰ। আৰু ইয়াতকৈ তাৎপৰ্যৰ বিষয়টো হৈছে এটা টোলগেট বনোৱা হয় ৰাস্তা মেৰামতিৰ কাৰণে। কিন্তু ৰাস্তা মেৰামতি দূৰৰ কথা মই পূৰ্বতো এই কথা কৈছোঁ যে NH কৰ্তৃপক্ষই আমাৰ যি 4 লেনযুক্ত যি ৰাষ্ট্ৰীয় ঘাইপথৰ হোজাই জিলাখনৰ বহু এলেকা আছে ৰাষ্ট্ৰীয় ঘাইপথৰ কোনো কামেই হোৱা নাছিলে। গতিকে তাৎপৰ্যৰ বিষয়ে আমি যোৱা 3 তাৰিখত 3 মাৰ্চত দবকা থানাত এখন মিটিং হৈছিলে। তাত আমাৰ DSP বাইদেউ CI ছাৰৰ উপস্থিতিত আমি এই সমস্যাসমূহ উত্থাপন কৰিছিলোঁ। বিশেষকৈ আমাৰ তাত বহু তথ্য আছে। আমাৰ হোজাই জিলাৰ ভেলেগুৰি এলেকাৰ পৰা লৈ নীলবাগান ভালুকমাৰী হৈ লংকা পৰ্যন্ত যিসমূহ নেশ্যনেল হাইৱে বা NH কৰ্তৃপক্ষই ৰাষ্ট্ৰীয় ঘাইপথৰ যিবোৰ কাম কৰিছিলে তাত বিশেষকৈ এই ভেলেগুৰি এলেকাত যিটো অভাৰব্ৰিজ আছে তাত ছাৰ্ভিচ ৰোড যিটো আছে তাৎপৰ্যৰ বিষয় যে ছাৰ্ভিচ ৰোডৰ কাম কোনো দিনাই হোৱাই নাছিলে। গতিকে আমি সেইদিনাৰ সভাখনত আমি উত্থাপন কৰিছোঁ যে ৰাস্তা মেৰামতিৰ বাবে টুলগেট হ'ব, এইটো পিছৰ কথা, পিছলৈ চিন্তা কৰি থাকিব। ডাঙৰ এইখিনিত মই আপোনাক আৰু এটা কথা কওঁ, আপুনি যিটো ছাৰ্ভিচ পথৰ কথা কৈছে নিশ্চয়কৈ তাত থকা যিসকল লোকসকলে অহৰহ হাইৱে থকা কৰ্তৃপক্ষৰ লগত তেওঁলোকে যোগাযোগ কৰিছে। ইপাৰৰ পৰা সিপাৰৰ মানুহখিনি যাবলগীয়া তেওঁলোকৰ যথেষ্ট অসুবিধা হয় আৰু আজিৰ তাৰিখতো হয়তো সেই স্থানত এতিয়াও বোকাময় পৰিৱেশৰ সৃষ্টি হৈছে। কি একদম সত্য কথা। আজিৰ দিনত এই খৰাং বতৰত বোকা আছে আৰু এই যে যিসকল স্থানীয় লোক আছে ৰাস্তাত চলাচল কৰিব নোৱাৰে, মহিলাসকল গাড়ী চাইকেল লৈ খোজকাঢ়ি যাব নোৱাৰে, এই ধৰণৰ জৰাজীৰ্ণ অৱস্থা হৈ আছে। গতিকে মুঠতে এইখিনিয়ে ক'ব বিচাৰিম যে চৰকাৰ পক্ষৰ পৰা লৈ এটা চক্ৰ জড়িত হৈছে যে আমাৰ লোকসকলক মাধমাৰ দিব লাগে আৰু অবৈধভাৱে টকা সংগ্ৰহ কৰি তেখেতসকলৰ পকেট গৰম কৰিব লাগে। গতিকে মই দাবী জনাইছোঁ আকৌ এবাৰ আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে যে আমাৰ হোজাই জিলাৰ মাজেদি যি ৰাস্তা গৈছে ভেলিগুৰিৰ পৰা লৈ নীলবাগান দবকা লংকা পৰ্যন্ত ৰাস্তাৰ মাজত বাৰিষা বতৰত আমি বিগত দিনতো দেখা পাইছোঁ যে বহুত দুৰ্ঘটনা হয়। 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ ৰাস্তা দ হোৱাৰ ফলত পানী জমা হয় আৰু বিভিন্ন ধৰণে গাড়ী এক্সিডেণ্ট হৈ বহু লোকৰ প্ৰাণ যোৱাও পৰিলক্ষিত হৈছে। আৰু আমাৰ দবকা অঞ্চলত এজন চাৰ্কুল অফিচাৰো এই ধৰণে দুৰ্ঘটনা হৈ দুৰ্ঘটনাত পতিত হৈ মৃত্যুবৰণ হৈছে। গতিকে আমি সকীয়াই দিব বিচাৰিছোঁ NH কৰ্তৃপক্ষক আৰু বিভাগীয় কৰ্তৃপক্ষক যে যেনেধৰণে আমাৰ যোৱা 3 তাৰিখত যিটো সভা হৈছিলে, সভাত যিবোৰ প্ৰস্তাৱ লোৱা হৈছিলে এই প্ৰস্তাৱ মৰ্মে আমাৰ এই টুলগেটটো বন্ধ হ'ব লাগে আৰু অসম্পূৰ্ণ যিবোৰ কাম কোনোদিনেই কৰা নাছিলে এই কামসমূহ কৰিব লাগে। ড্ৰেইনসমূহৰ যিবোৰ কাম আছে পানী যাব নোৱাৰে, নৰ্দমাৰ পানীসমূহ যাব নোৱাৰে, ৰাস্তা জমা হৈ সম্পূৰ্ণ কামসমূহ কৰাৰ পিছত টোল গেটৰ কাম হ'ব লাগে। কিন্তু তাৎপৰ্যৰ বিষয়
যে এই বিগত দিনত যে যেনেধৰণে ৰাষ্ট্ৰীয় ঘাইপথ NH কৰ্তৃপক্ষই আমাৰ লগত আলোচনাত মিলিত হৈ আমাৰ দাবীসমূহ কোনোদিনে মানা নাছিলে, ঠিক তদ্ৰূপ এই যোৱা 3 তাৰিখৰ সভাখনত যেনেধৰণে প্ৰস্তাৱ লোৱা হৈছিলে, সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে, এই সিদ্ধান্তত আমাৰ বিভিন্ন দল সংগঠনৰ উপস্থিতিত যিসমূহ আমাৰ দাবী মানি লৈছিলে, কিন্তু দাবীসমূহ পূৰণ কৰাৰ পৰিৱৰ্তে দুগুণ স্পীডেৰে তেখেতসকলে এই টোল গেটৰ কাম কৰি থকা পৰিলক্ষিত হৈছে। কিন্তু ৰাস্তাৰ কোনো এটা কাম কৰি থকা পৰিলক্ষিত হোৱা নাই। গতিকে সকীয়াই দিব বিচাৰিছোঁ, যদি আমাৰ দাবীসমূহ পালন নকৰে তে অনাগত দিনত কিন্তু ভয়ানক গণতান্ত্ৰিক আন্দোলন কৰি তুলিবলৈ বাধ্য। বৰ্তমান সময়ত এটা ডাঙৰ প্ৰশ্ন হৈ উঠিছে, যিহেতু ৰহাৰ টোল গেটৰ পৰা দবকাৰ চুতাৰগাঁও যিটো টোল গেট বনাই আছে, যিহেতু 60 কিলোমিটাৰ হ'ব লাগে, ইয়াত যিহেতু 47 কিলোমিটাৰ আছে, অনলি 47। আৰু এই খণ্ডত আপোনালোকে কি কয়, যিহেতু এইটো অবৈধ আছে, অবৈধ থকা স্বত্তেও দেখিবলৈ পোৱা গৈছে তেওঁলোকে জোৰদাৰ হিচাপে ইয়াৰ কামখিনি সম্পূৰ্ণ কৰাত লাগি আছে, এই খণ্ডত কি ক'ব? নিশ্চয়কৈ চাওক, এই চৰকাৰখনে বিশেষকৈ চৰকাৰে অৱগত হৈছে নেকি যে এইটো 47ত হৈ আছে? এই চৰকাৰখনক আমি বিগত দিনতো অৱগত কৰাইছোঁ, বিভিন্ন বাতৰিত প্ৰকাশ পাইছে। ইয়াৰ পিছতো এটা কথাই ক'ম যে চৰকাৰখনে আমাৰ এই যি অসমৰ ৰাইজৰ লগত সম্পূৰ্ণৰূপে বিশ্বাসঘাতকতা কৰি আছে। আৰু বিশেষকৈ আমাৰ এই হোজাই জিলাৰ যিটো টোল গেট হৈছে, আচৰিত কথা আৰু এটা, এই টোল গেটটো শংকৰদেৱ নগৰত আছিলে, কিন্তু কিহৰ ভিত্তিত এই টোল গেটখন এই আমাৰ এই ডবকা এলেকাত স্থানান্তৰ কৰা হ'ল। আৰু আমাৰ এই স্থানীয় যিসকল ৰাইজ আছে, এই ৰাইজক মাধমাৰ দি অবৈধভাৱে এই ৰাইজক হাৰাশাস্তি দি পেলাই খাটি খোৱা যিসকল অসমীয়া ৰাইজ আছে, ৰাইজৰ পৰা টকা আত্মসাৎ কৰি ধন সংগ্ৰহ কৰি তেখেতসকলৰ পকেট গৰম কৰাত ব্যস্ত হৈছে। বিভিন্ন দল সংগঠনে বাৰম্বাৰ দাবী উত্থাপন কৰাৰ পিছতো এই চৰকাৰখনে এই দূৰত্ব 47 কিলোমিটাৰ থকাৰ পিছতো কোনো গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই। বিভাগীয় কৰ্তৃপক্ষই NH কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই। ইয়াৰ উপৰি আমি বিশেষ সূত্ৰে গম পাইছোঁ যে বহিৰাগত এটা কোম্পানীক আনি পেলাই এই টোল গেটটো বনাবলৈ দিয়া হৈছে আৰু দায়িত্ব দিয়া হৈছে। গতিকে এই যিবোৰ ষড়যন্ত্ৰ চলি আছে, এই ষড়যন্ত্ৰ নকৰি আমাৰ স্থানীয় যিসকল অসমীয়া খাটি খোৱা ৰাইজৰ প্ৰতি লক্ষ্য ৰাখি আৰু ৰাইজৰ সুবিধাৰ্থে যাতে এই টোল গেটখন ইয়াৰ পৰা আঁতৰাই দিয়া হয় আৰু 60 কিলোমিটাৰ দূৰত্ব দিলে আমাৰ ক'বলগীয়া নাই। আৰু বিশেষকৈ শংকৰদেৱ নগৰত যিখন টোল গেট আছিলে, সেই টোল গেটখন তাতে স্থাপন কৰক। আৰু ইয়াৰ আগত টোল গেট স্থাপন কৰাৰ আগত স্পষ্টভাৱে আমি ক'ব বিচাৰিছোঁ যে যিবোৰ সমস্যা, যিবোৰ আখুৱা হৈ আছে এই ৰাষ্ট্ৰীয় ঘাইপথত, এইবোৰ সম্পূৰ্ণ কৰক। আৰু যিবোৰ বনোৱাই নাই, এইবোৰ বনোৱাৰ পিছতে টোল গেটৰ চিন্তা কৰিব লাগিব। অন্যথা কিন্তু অনাগত দিনত আমি বিভিন্ন দল সংগঠনৰ সহযোগত, স্থানীয় ৰাইজৰ সহযোগত আমি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। প্ৰয়োজন হ'লে আমি ৰাজপথ অৱৰোধ কৰিম, প্ৰয়োজন হ'লে আমি ৰেলপথ অৱৰোধ কৰিবলৈ বাধ্য থাকিম, কিন্তু আমি স্থানীয় ৰাইজৰ অসুবিধা হোৱাকৈ আমি টোল গেট স্থাপন কৰিবলৈ নিদিওঁ। স্পষ্ট নিশ্চিতভাৱে এই মুহূৰ্তত আপোনালোকে শুনিবলৈ পাইছে যে হোজাই জিলা আমচুৰ সাধাৰণ সম্পাদক কবিৰ আহমেদ লস্কৰে স্পষ্টকৈ কৈছে, যিহেতু চৰকাৰৰ এক মাধমাৰ দিয়া হৈ আছে যি অসমীয়া ৰাইজসকলক, অসমবাসী ৰাইজসকলক, যিহেতু ডবকাৰ যি চুতাৰগাঁৱত এই মুহূৰ্তত যিখন টোল গেট বনাই আছে আৰু সেই টোল গেটখনক ইতিমধ্যে বিভিন্ন দল সংগঠনে অবৈধ বুলি আখ্যা দি আছে। মই পুনৰ কৈছোঁ, অবৈধ বুলি আখ্যা এইটো কাৰণে দিছে যিহেতু চৰকাৰৰ নিয়ম নিৰ্ধাৰণ হিচাপে এটা টোল গেটৰ পৰা আনটো টোল গেটৰ ডিষ্টেঞ্চটো হ'ব লাগে, সীমাটো হ'ব লাগে 60 কিলোমিটাৰ, কিন্তু তাৰ নকৰি পেলাই মাত্ৰ 47 কিলোমিটাৰত ডবকাৰ যি খুটাৰগাঁৱৰ যি টোল গেট বনাই আছে। আৰু ইতিমধ্যে আপোনালোকে শুনিবলৈ পাইছে যে যি ধৰণে দল সংগঠনে ইতিমধ্যে যি ধিক্কাৰসমূহ দি আছে যে তেওঁলোকে টোল গেট দিয়ক, বনাওক, তেওঁলোকে টোল গেটটো বনাব দিয়ক, যিহেতু তেওঁলোকৰ যিটো সীমা আছে 60 কিলোমিটাৰলৈকে বনাওক। আৰু দ্বিতীয়তে তেওঁলোকৰ যি 4 লাইনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথসমূহ যি আধৰুৱা হৈ আছে আৰু সেই সম্পূৰ্ণখিনি